নমস্কাৰ বন্ধুসকল, মোৰ চেনেল অৰ্ণৱ ষ্টেপলৈ আজি পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, মই যোৱাবাৰ ভিডিঅ'টোত কৈছিলোঁ নহয় আজি এবাৰ ব্লেক হোলৰ বিষয়ে কথা ক'ম। ব্লেক হোল কি হয়, আহকচোন ব্লেক হোল কি হয় জানো। আমাৰ জানেনে মহাকাশত আমাৰ এটা বহুত দানৱ এটা আছে, সেনেকুৱা দানৱ বহুত আছে, সেইবিলাকক ব্লেক হোল বুলি কয়। দানৱ মই সেইকাৰণে কৈছোঁ তাহাঁতক, কাৰণ তাহাঁতি কি কৰে, তাহাঁতৰ ওচৰত যিমানবোৰ গ্ৰহ নক্ষত্ৰ আহে চব তাহাঁতি খাই পেলায়, নিজৰ ভিতৰলৈ সোমোৱাই নিয়ে। ব্লেক হোলটো ফ্ৰেণ্ডছসকল কেনেকৈ ফৰ্ম হয় জানেনে? যেতিয়া এটা তৰা মৰে, সেই তৰাটো মৰাৰ পিছত এটা ব্লেক হোল ফৰ্ম হ'ব পাৰে। এতিয়া তৰা বিভিন্ন চাইজ থাকে, আমি 3টা চাইজত ভাগ কৰিব পাৰোঁ তৰা। এটা স্মল চাইজ, এটা মিডিয়াম চাইজ আৰু এটা হৈছে লাৰ্জ চাইজ। আমাৰ বেলিটো এটা তৰা। এতিয়া আমি এইটো গম পাব লাগিব যে তৰাটো কেনেকৈ জিলিকি থাকে, তৰাটো কেনেকৈ জ্বলি থাকে। তৰাটোত বন্ধুসকল হাইড্ৰজেনৰ ভাণ্ডাৰ এটা তৰা। সেই তৰাটো দুটা হাইড্ৰজেন মিলি পেলাই এটা হিলিয়াম প্ৰডিউচ কৰে ইহঁতি। তো সেইটোক নিউক্লিয়াৰ ফিউজন বুলি কয়। আপোনালোকে হয়তো জানে, সেই নিউক্লিয়াৰ ফিউজনৰ পৰাই আমালৈ বেলিটোৱে শক্তি দি থাকে আৰু বেলেগ তৰাবোৰ সেনেকৈ শক্তি ৰিলিজ কৰে। তো কিন্তু সেইটো এটা লিমিটেড চ'ৰ্চ, এটা টাইমত তাত হাইড্ৰজেন নোহোৱা হৈ যাব। তো হাইড্ৰজেন যেতিয়া নোহোৱা হৈ যাব, তো তেতিয়া কি হয়, তাৰ যিটো তৰাৰ এটা যিটো কোৰ, সেই কোৰটোৱে সেই তৰাটোক ভিতৰলৈ টানি কম্প্ৰেছ কৰি দিয়ে আৰু তাৰ ইমানেই কম্প্ৰেছ কৰে তাৰ ভলিউমটো 0 কৰি পেলায়। সেইটোক ছিংগুলাৰিটি বুলি কয়। ছিংগুলাৰিটি হৈছে যেতিয়া ভলিউম 0 হৈ যায়। এইটো আপুনি ভাবি চাওকচোন, আমাৰ চব বস্তুৰে ভলিউম আছে। মোৰ এটা ভলিউম আছে, আপোনাৰ এই মোবাইলটোৰ এটা ভলিউম আছে। যেতিয়া সেই ভলিউমটো 0 হৈ যাব, সেইটোক ছিংগুলাৰিটি বুলি কয়, একো নাই তাত। এতিয়া ছিংগুলাৰিটি আপোনালোকে ভাবি পায়, যদি বস্তুটো একোৱেই নাই তেন্তে সেইটো বস্তু কেনেকৈ দেখি পায়? সেইটো বস্তু বন্ধুসকল ডাইৰেক্ট ছিংগুলাৰিটি কোনো দেখি পোৱা নাযায়। সেইটো নেকেড ছিংগুলাৰিটি বুলি এটা বস্তু আছে বুলি কয় থিয়ৰিটিকেল, বাট সেইটো এতিয়ালৈকে বিচাৰি পোৱা নাই প্ৰেক্টিকেলি। তো ব্লেক হোলটো কি হয়, তাত কিনাৰত ইভেণ্ট হৰাইজন বুলি এটা বস্তু আছে। সেই ব্লেক হোলটোৱে যেতিয়া বস্তুবোৰ টানে ডাইৰেক্ট ভিতৰলৈ নোসোমায়, সেইটো বস্তু ঘূৰি 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 তাত হিট প্ৰডিউচ হয়, তেতিয়া লাইট প্ৰডিউচ হয়। এতিয়া সেইকাৰণে চাব ব্লেক হোলবোৰ, যেতিয়া ব্লেক হোলৰ ফটোবোৰ চাব আপুনি, এটা ৰিং টাইপৰ এটা ষ্ট্ৰাকচাৰ হয়। তো তেনেকৈ গম পায় যে সেই ৰিংটো দেখি যে ভিতৰত এটা ছিংগুলাৰিটি আছে, সেইটো এটা ব্লেক হোলৰ ছিংগুলাৰিটিটো ভিতৰত আছে। সেইকাৰণেতো ডাইৰেক্ট কেতিয়াও দেখি পোৱা পচিবল নহয় সেই ছিংগুলাৰিটিটো। বন্ধুসকল, এটা তৰাই কি কৰে, এটা তৰাই যেতিয়া থাকে, সেই তৰাৰ যিটো নিউক্লিয়াৰ ফিউজনৰ ফ'ৰ্চ, সেই ফ'ৰ্চটোৱে আৰু সেই ক'ৰৰ ফ'ৰ্চটোৱে দুটাই কেঞ্চেল আউট কৰে। যিটো তৰাৰ ক'ৰ, সেই ক'ৰটোৱে ভিতৰলৈ টানি থাকে তৰাটো, আৰু সেই নিউক্লিয়াৰ যিখিনি ফিউজন হয় সেইখিনিয়ে বাহিৰলৈ টানে। বাহিৰৰ ফ'ৰ্চ আৰু ভিতৰৰ ফ'ৰ্চটো মিলি কেঞ্চেল হৈ থাকে। সেইকাৰণে কেঞ্চেল হৈ থকাৰ কাৰণে এটা তৰা পটকৈ ব্লেক হোল নহয়গৈ। কিন্তু যেতিয়া সেই হাইড্ৰজেনটো কমি যায়, তেতিয়া সেই আউটৱাৰ্ড ফ'ৰ্চটো কমি যায়। সেইকাৰণে আউটৱাৰ্ড ফ'ৰ্চটো কমি গ'লে সেইটো কেঞ্চেল কৰিব নোৱাৰে। চ' ইনৱাৰ্ড ফ'ৰ্চটোৰ এট্ৰেকশ্যন বাঢ়ি যায়, ইনৱাৰ্ড ফ'ৰ্চটো বেছি হেভি হৈ যায়, তাৰ ওপৰত হাবি হৈ যায় তো সেইকাৰণে লাষ্টত গৈ তৰাটো কম্প্ৰেছ হৈ যায়। কিন্তু বন্ধুসকল, সকলো তৰা ব্লেক হোল নহয়। 3টা চাইজৰ তৰা আছে বুলি মই কৈছিলোঁ। যিটো সৰু চাইজৰ তৰা, সেইটো ফৰ্ম হয় হোৱাইট ড্ৱাৰ্ফ। হোৱাইট ড্ৱাৰ্ফটোৰ বহুত গ্ৰেভিটি আছে, কিন্তু হোৱাইট ড্ৱাৰ্ফটোৰ ব্লেক হোলতকৈ কম গ্ৰেভিটি আছে। ছেকেণ্ডটো হৈছে মিডিয়াম চাইজ। মিডিয়াম চাইজটো হয় নিউট্ৰন ষ্টাৰলৈ ফৰ্ম হয়, যেনেকৈ নিউট্ৰন ষ্টাৰলৈ ফৰ্ম হয়। আৰু যিটো লাৰ্জ চাইজ, সেই লাৰ্জ চাইজ তৰাটোহে ব্লেক হোল প্ৰডিউচ হয়। কিন্তু এই মাজত এটা ট্ৰানজিশ্যন ষ্টেট আছে, সেইটোক ৰেড জায়েণ্ট বুলি কয়, ছুপাৰ ৰেড জায়েণ্ট। যেতিয়া এটা তৰাৰ লাহে লাহে হাইড্ৰজেন কমি যায়, সেইটো ফুফুলা হৈ ফুলি প্ৰকাণ্ড ৰূপ লয়, সেইটো ৰেড জায়েণ্ট বুলি কয়। ফুফুলা হৈ যায় তৰাটো, ডাঙৰ হৈ যায়। সৰু থাকেতো, ইমানটো সি ফুফুলা ডাঙৰ হৈ যায়। তাৰপিছত যেতিয়া হাইড্ৰজেনবোৰ ব্ৰাষ্ট হয়, এটা ছুপাৰন'ভা ব্ৰাষ্ট বুলি কয়, ব্ৰাষ্ট হৈ পেলাই সেইটো বস্তু আকৌ চাপি আহি সেইটো এটা ব্লেক হোল হৈ যায়, বা নিউট্ৰন ষ্টাৰ বা হোৱাইট ড্ৱাৰ্ফ হয়। সেইটো সেই চাইজটোৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া বন্ধুসকল, এইটো আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন উঠিছে যে আমাৰ বেলিটোও এটা ব্লেক হোল হ'ব নেকি যেতিয়া তাৰ হাইড্ৰজেনখিনি শেষ হৈ যাব? দেন তাৰ উত্তৰটো হৈছে নহয়। আমাৰ বেলিটো হৈছে এটা সৰু ষ্টাৰ। সেইটো তাৰ যেতিয়া হাইড্ৰজেন নাইকিয়া হৈ যাব, তেতিয়া সেইটো এটা ৰেড জায়েণ্ট হ'ব, ছুপাৰ ৰেড জায়েণ্ট হ'ব। ছুপাৰ ৰেড জায়েণ্ট হ'লে সি বহুত গ্ৰহ খাই পেলাব, আনকি সি পৃথিৱী মাৰ্চলৈকে সি গ্ৰহখিনিক খাই পেলাব, কাৰণ সেইটো ডাঙৰ ফুফুলা হৈ যাবতো। তাৰপিছত সেইটো ব্লেক হোল নহয় কিন্তু, কাৰণ তাৰ চাইজটো সৰু। সেইটো হ'বগৈ হোৱাইট ড্ৱাৰ্ফ। বন্ধুসকল, আইনষ্টাইনে ব্লেক হোলৰ কথা 1938ত নিজৰ পেপাৰ এখনত দিছিল, ৰিচাৰ্চ পেপাৰ এখনত। কিন্তু তেতিয়া মানুহে বিশ্বাস কৰিব পৰা নাছিল যে এনেকুৱা ছিংগুলাৰিটি অবজেক্ট এটা থাকিব পাৰে। কিন্তু আজি অলপ 2-3-4 বছৰ আগতে
এটা মানুহে ৰিয়েল ব্লেক হোলৰ ফটো তুলিবলৈ সক্ষম হৈছে ইউনিভাৰ্চত। চ' আইনষ্টাইনে যিটো কৈছিলে সেইটো সঁচাই আছিলে, তেওঁ যিটো প্ৰেডিক্ট কৰিছিলে, তেওঁ যিটো প্ৰুফ কৰিছিলে তেওঁৰ ৰিচাৰ্চ পেপাৰ। তেন্তে আজি মোৰ ভিডিঅ'টোত নিশ্চয় কিবা নতুন কথা জানিব পাৰিলে, যদি পাৰিলে তেন্তে প্লিজ শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু মই আৰু এটা টপিক আনি আছোঁ ইয়াৰ পিছত, সেইটো হৈছে হোৱাইট হোল। যেনেকৈ ব্লেক হোল থাকে তাৰ অপ'জিট নেচাৰৰ এটা হোৱাইট হোল বুলি বস্তু থাকে। চ' সেইটো বিষয়ে জানিবলৈ নিশ্চয় চাই থাকিব মোৰ চেনেলটো। নমস্কাৰ।